Hey guys, এতিয়া আমি আহি আছোঁ গুৱাহাটীৰ ৱৰ্ল্ডৰ চবতকৈ সৰু নদী আইলেণ্ডটো হৈছে উমানন্দ পিকক আইলেণ্ড বুলি কোৱা হয়। তাকে এয়া ভাই আগত আহিছে ভাইটি, এইফালে মা আছে, এইফালে ভাইটি মুন্না। আমি আহিছোঁ উমানন্দ মন্দিৰলৈ, আহক। আমি উমানন্দ মন্দিৰ দৰ্শন কৰোঁ। এই কিমান ওপৰলৈ দেখিছে, ওপৰলৈ উঠিব লাগে। এইফালে আমি ফেৰী লৈ আহিছোঁ। আমি আহি আছোঁ উমানন্দ মন্দিৰ চাবলৈ। ইয়াৰ আপোনালোকে ভিউ দেখিব পাইছে, কিমান ধুনীয়া এটা ভিউ আহিছে ইয়াৰ পৰা। এই মাহঁত আহি আছে তলত। এই ফাষ্ট 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 হাই এটা কৰি দিবা। সেয়া উমানন্দ মন্দিৰ আহি আছোঁ আমি, কিমান ওপৰ আহিব লাগে। হে ফ্ৰেণ্ডছ, আমি এয়া অলৰেডি উমানন্দ মন্দিৰ চাই আহিলোঁ। এয়া আমি ফেৰীত উঠি যাবলৈ ওলাইছোঁ। দেখিবলৈ পাইছে কি ধুনীয়া এটা ভিউজ আহিছে। আমাৰ আগে আগে অলৰেডি এখন ফেৰী ওলাই গৈছে, তাৰ পাছে পাছে আমিও গৈ আছোঁ। গতিকে নতুন এটা ভিডিঅ'ত আকৌ অতি সোনকালে লগ পাম আপোনালোকক। বহুত ভাল লাগিলে আজি আপোনালোকক ভিডিঅ'টোত ইমানখিনি বস্তু দেখাবলৈ পায়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।